কৰিবলৈ আজি আপোনালোকৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ টংকৰ ছাৰ যি জংগভংগ হৈ থাকে আৰু তেওঁ আগবঢ়াব আজি অসমৰ বানপানী সমস্যা সমাধানৰ কাৰণে আৰু বানপানী কিয় হয় সেই সম্পৰ্কে আমাৰ আজি আলোচনা হ'ব আৰু সকলোকে সম্পূৰ্ণ ভিডিঅ' চাবৰ বাবে আমি অনুৰোধ জনালোঁ। নমস্কাৰ টংকৰ ছাৰ, আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। গতিকে আপুনি জংগভংগ নোহোৱাকৈ আপুনি ধুনীয়াকৈ আপোনাৰ ঘৰ ক'ত আপুনি বিতংভাৱে আমাক আগবঢ়াওক। নমস্কাৰ। আপুনি বিতংভাৱে আগবঢ়োৱাৰ কাৰণে মই কওঁ যে মোৰ ঘৰ এই পৃথিৱী এছিয়া মহাদেশৰ ইণ্ডিয়া নামে দেশৰ অসম ৰাজ্যৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাৰায়ণপুৰ। এই শ্ব' চলি আছে, গম পাইছে নাই? কেমেৰা চাই আছে, বহুত হাজাৰ মানুহ চাই আছে। জংগভংগৰ কথা নকওঁ। বৰ ধুনীয়া পৰিচয় আগবঢ়ালে আমাৰ টংকৰ ছাৰে। বাৰু এতিয়া আমি আলোচনা বিষয়লৈ আগবাঢ়োঁ। আপুনি পোনপ্ৰথমে বানপানী সমস্যাৰ বিষয়ে কি ক'ব বিচাৰে কওকচোন? বানপানী সমস্যাটো অসমৰ কাৰণে সাধাৰণ সমস্যা। তোমালোকৰ অসমতে বানপানী নহয় আমি এইটো বানপানী হয়। গতিকে মই এটা কথা ভাবি নাপাওঁ, মানুহবিলাকে বানপানী বহুত কিয় লাগি থাকে? মানুহবিলাক সজাগতা হোৱাটোৱে মেইন কথা। বানপানী পুকত বানপানী হৈছে বুলি কৈ থাকিলে নহ'ব। পৃথিৱীৰ পানী হয় পৃথিৱীতে থাকিব। ক'ত যাব? আমাৰ অসমৰ যেন অলপ বেছি, অসমৰ ইয়াতে যেন অলপ বেছি ধৰিব লাগে। কিন্তু মই যে কওঁ বানপানী কেৱল আমাৰ অসমতেই নহয়, আমাৰ অকল কেইখনমান ডিষ্ট্ৰিক্টতেই নহয়, সমগ্ৰ বিশ্বতেই বানপানী হয়। আমেৰিকাত যেতিয়া বানপানী হ'ব পাৰে। আৰু টংকৰ ছাৰ, জংগভংগ নোহোৱাকৈ আপুনি এটা কথা কওক যে আপুনি এই মন্ত্ৰী বা বিধায়কসকল যে বানপানীৰ সময়ত যে জনসাধাৰণৰ ওচৰলৈ পটককৈ আহি নাযায় বা ইলেকশ্যনৰ সময়ত যে বানপানীৰ সময়ৰ কথা বহুত কথা কয়, কিন্তু ইলেকশ্যনৰ পাছত যাতে বানপানীৰ সময়ত যে মন্ত্ৰী বিধায়কসকল বৰকৈ দেখা নাযায়, এইটো কাৰণটো কি আপুনি ক'ব নেকি কিবা? এইটো এটা সাধাৰণ কথা। মন্ত্ৰী বিধায়কসকলৰ কাৰণে বানপানী নাহে নেকি? তেওঁলোকেতো সজাগতা হ'ব লাগে। গতিকে তেওঁলোকেও বানপানীলৈ ভয় কৰে। গতিকে মই যে কওঁ জনসাধাৰণ যেনেকৈ বানপানীলৈ ভয় কৰি ঘৰত সোমাই থাকে বানপানীৰ সময়ত, মন্ত্ৰী বিধায়কসকলেও বানপানীৰ সময়ত নিজৰ সোমাই থাকিব লাগে। তেওঁলোকৰ কাৰণেও বানপানী আহিছে, কাৰণ আপোনাৰ জনসাধাৰণৰ কাৰণে এক্সট্ৰাকৈ বানপানী আৰু মন্ত্ৰী বিধায়কসকলৰ বাবে এক্সট্ৰাকৈ বানপানীটো নাহে। গতিকে বানপানী জনসাধাৰণৰ কাৰণে আহিব, হয় নহয়? মই যে কওঁ সেইকণ সময়ত তেওঁলোক ওলাই অহাৰ প্ৰয়োজন নাই। আৰু মন্ত্ৰী বিধায়কসকলে যদি বিপদত পৰে আমাৰ জনসাধাৰণ আৰু বিপদত পৰিব। মই যে কওঁ বানপানীৰ সময়ত তেওঁলোক ওলাই অহাৰ প্ৰয়োজনেই নাই। মুঠতে জনসাধাৰণৰ কৰ্তব্য, জনসাধাৰণে নিজৰ ৰক্ষা কৰিব লাগে, মন্ত্ৰী বিধায়কসকলেও নিজৰ ৰক্ষা কৰিব লাগে। আৰু বানপানী সমস্যা অলৰেডি গুচি যাব আৰু আকৌ ওলাই আহিব ইলেকশ্যনৰ সময়ত। কি কথা আছে? এইবিলাক একো ডাঙৰ কথা নহয়। আমি আজি আগৰ পৰা দেখি আহিছোঁ, শুনি আহিছোঁ। বানপানীটো মোৰ আগৰ পৰাই চলি আহিছে আৰু অসমত বানপানী সমস্যাটো সাধাৰণ কথা। অসমৰ মানুহে আজি কৈছে নেকি বানপানী হৈছে, কিবা প্ৰব্লেম পাইছে নেকি? ধুনীয়াকৈ সকলোকে জিকাই মেলি ভোটটো দিয়াই আছে, কিন্তু আমাৰ প্ৰতিবাৰে চুক্তি কৰি আছে যে একদম পূৰা বানপানী সমস্যা সমাধান কৰিম বোলে, মাথাউৰি বনাম বোলে, কিবা নদী খান্দিম বোলে। আমি বিভিন্ন ধৰণৰ আমাৰ মন্তব্য শুনিবলৈ পাওঁ। গতিকে ভাল লাগে এইবিলাক শুনি। আমাৰ মন্ত্ৰী বিধায়ক যথেষ্ট উৎসাহিত মানুহ, কিন্তু সমস্যা সমাধান কৰিব পৰা নাই। এইটো কি সাধাৰণ কথা? সমস্যাটো এদিন নহয় এদিন কোনোবা এজন মন্ত্ৰী বিধায়কে চাগে আৰু 10 বছৰ 15 বছৰ পাছত যে অসমখন যেতিয়া ডুবি যাব সমাধান হৈ যাবও পাৰে। গতিকে মই যে কওঁ যে তেওঁলোক ওলাই অহা প্ৰয়োজন নাই। আপোনালোকৰ মন্তব্যবোৰ শুনি বৰ সুন্দৰ লাগিছে, বৰ সুন্দৰ কথা আগবঢ়ালে। আমাৰ জনসাধাৰণে যথেষ্ট উৎসাহিত হৈছে আৰু আপুনি বৰ শুদ্ধ কথা কৈছে, সঁচা কথা ক'লে, সেইবাবে আপোনাক ধন্যবাদ জনাইছোঁ। মই টংকৰ ছাৰ, আপুনি এটা কথা কওক যে আমাৰ বানপানী সমস্যাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে? মই যে কওঁ আজি 10-15 বছৰৰ পৰা ধৰি এতিয়া বৰ্তমানলৈকে অসমৰ বানপানী সমস্যা সমাধানৰ ক্ষেত্ৰত একদম চৰকাৰে একদম বহুত সহায় কৰি আহিছে। কিয় তোমালৈ মেছেজ যায় নাই যে বানপানী সমস্যাৰ সময়ত আপুনি আমুক ব্যৱহাৰ কৰক, ভুল ব্যৱহাৰ কৰক, বানপানী সমস্যাৰ পাছত বেমাৰ আজাৰ হ'ব পাৰে, আপোনাৰ মেডিচিন ঘৰত আনি থওক, কয় নে নাই? আৰু যে আপোনালোকৰ বানপানী সমস্যা হোৱাৰ পিছত যেতিয়া আপোনাৰ ঘৰ বাৰী ভাঙি চিঙি লৈ যায়, তেতিয়া আপোনালোকক ৰিলিফ দিয়ে নাই? আপোনালোকৰ চাউল, দালি, আলু, মিঠাতেল কিমান পায় আপুনি পায় নাই? रुको जरा सबर करो। পাওঁ মই কিয় নাপাওঁ? সেইকণলৈ বহুত ভাল লাগি যায়, মনটো পাহৰি থাকোঁ মানে। ৰিলিফ যেতিয়া পাওঁ নহয়, তেতিয়া যে বানপানী যে হৈছিলে কথাটো মনলৈ নাহে। যেতিয়া মিঠাতেল 1 লিটাৰ একদম তোমাৰ চাউল দালি একদম মিঠাতেল যেতিয়া মই 5,000 টকা বস্তু যেতিয়া মই মিঠাতেল বস্তু পাই যাওঁ ন, তেতিয়াতো মোক কিহৰ বানপানী? মই এইখন বানপানী পাহৰিয়ে থাকোঁ মানে। বানপানী ভাল কেইদিনমান খাবলৈ আমাৰ কাৰণে যোগাৰ হৈ গ'ল। গতিকে আপুনি যদি সকলো সুবিধা পাই আছে তেনেহ'লে আপুনি মোক শ্ব'লৈ মাতি অনাৰ কোনো প্ৰয়োজন নাই। অসমৰ জনসাধাৰণে বুজি পাইছে যে বানপানী সমস্যা অসমত থাকিবই আৰু সকলো চৰকাৰে যে সকলো ধৰণৰ সমস্যা সমাধান কৰিবলৈ গৈ আছে আৰু আপুনি জনসাধাৰণে বুজি পাইছে আৰু দিয়কচোন। আৰু বানপানী সমস্যা সমাধানৰ ক্ষেত্ৰত জনসাধাৰণে কিয় গম পালেই আৰু কিমান চৰকাৰে কাম কৰি আছে। বাৰু ঠিকে নহয়, চৰকাৰ বৰ জবৰীয়া নিদিওঁ, কাৰণ আকৌ আমাৰ চৰকাৰ জবৰীয়া দিলে কথাটো বেয়া হ'ব পাৰে, কাৰণ আমাৰ কথাটো বেয়া যায় গতিকে আজি যথেষ্ট সময় হ'ল। এটা কথা কওঁ যে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়া লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কিয়নো আমি আপোনালোকৰ পৰা ছাবস্ক্ৰাইব কমেণ্ট এটা পালে আমি যথেষ্ট উৎসাহিত হ'ম। আৰু সৰুবোৰ কিছু কথাৰ মাজেৰে আপোনালোকক অৱগত কৰিবলৈ আমি সদায় চেষ্টা কৰিম, আৰু সৰুবোৰ সঁচা কাহিনী বা সঁচা কথা জনসাধাৰণৰ কিছুমান সঁচা কথা আমি ক'বলৈ আমি চেষ্টা কৰিম। গতিকে আপোনালোকে যদি আমাৰ চেনেলটো চাই প্লিজ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। বাই।